হাই ফ্ৰেণ্ড, ৱেলকাম বেক টু মাই নিউ ব্লগ। আজি আমাৰ ক্ষেত্ৰত হাল মাৰি আছে আৰু এইবোৰ হৈছে আমাৰ মাটিবোৰত এতিয়া ধান কটা হৈছে। এতিয়া আমি কিছুমান কবি গছ হৈছে ইয়াত, এই কবি গছবোৰক ইয়াত ৰুম আৰু এই খেতিবোৰ আমাৰ আচলতে গাঁৱলীয়া অঞ্চলত বহুত ধৰণৰ খেতি হয়। আচলতে যিমানবোৰ খেতি হয় আচলতে আমাৰ গাঁও অঞ্চলৰ পৰাই হয়। গাঁৱৰ পৰা সেইবোৰ আচলতে টাউন অঞ্চললৈ লৈ যায় আৰু তাৰ পৰা নগৰত বিক্ৰী কৰে। আৰু ধান খেতি হৈছে এতিয়া আমি কেইটামান আচলতে শস্য হৈছে তিনি প্ৰকাৰৰ: খাৰিফ শস্য, ৰবি শস্য আৰু জায়দ শস্য। কিছুমান শস্য আমি বাৰিষা দিনত হয়, কিছুমান খৰাং দিনত হয়। আৰু এতিয়া তোমালোকক দেখাম এইবোৰ হৈছে লাও গছ আৰু ইয়াত বিভিন্ন ধৰণৰ খেতি কৰা হৈছে। এইবাৰ হৈছে লাও গছ, ইয়াত কিছুমান আলু গছ ৰুইছে। ইয়াত হৈছে ধানৰ কিছুমান এতিয়াও আছে, ধান ভাঙা নাই। হেল্ল'